হেল্ল' এই নৰেন্দ্ৰ মোদীক ফোনটো দিয়কচোন বাইদা ফেন হেণ্ডচাম আছেনে দিয়ক বাইদা কেইটকা ন 35 আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰা কাৰণ হ'ল আজি মানে মোৰ ভাগিনটো ভাগৰ বাৰ্থডে তো ভাগিনটোক মানে অকণমান স্পেচিয়েলি অকণমান কিবা বাৰ্থডে ছাৰপ্ৰাইজ এটা দিম বুলি ভাবিছোঁ এতিয়া ভাগিনটো মানে মোৰ ঘৰত নাই তো আমাৰ বাইহঁতৰ ঘৰ অকণমান দূৰত আছে তো এতিয়া আমি যাব লৈছোঁ ডিব্ৰুগড়লৈ সিদ্ধাৰ্থ আছে বিয়া এখন ভাড়া আছে তো সেই বিয়ালৈ যাব মই তাক থ'বলৈ যাম এতিয়া বৰ্তমান ডিব্ৰুগড়ত গৈ পিনি তো ডিব্ৰুগড়ত অকণমান যাওঁতে চিনেমেটিক দেখাই দিম আৰু তো চিনেমেটিক চাব আপোনালোকে তাৰপিছত আছে আমাৰ ভাগিনটো ভাগৰ বাৰ্থডে আজি যিহেতু তো ভাগিনটো বাৰ্থডে আজি ছাৰপ্ৰাইজ দিবলৈ অকণমান চেষ্টা কৰিম আৰু সি ভাবিছে মানে কি মাকে বাৰ্থডে নেপাতো কৈ আছে মানে তো যিহেতু মাকে বাৰ্থডে নেপাতো কৈছে যেতিয়া তাক তো আমি অকণমান ছাৰপ্ৰাইজটো দি দিম বুলি ভাবিছোঁ তাকে এতিয়া যাওঁ মানে ওলাই পিনি ডিব্ৰুগড়লৈ যাওঁ ডিব্ৰুগড় বাহিৰে কেকটো লৈ আনিব পাৰোঁ মানে যদি লেঙিটো পায় আমাৰ কেক আজিকালি মানে চব বস্তু আমাৰ লেঙি টাউন হ'ল আৰু নে কি তো মিনি টাউন আমাৰ হোম টাউনৰ পৰা আনিমগৈ আৰু গৈ পিনি কেকটো তো চাই লওঁ ডিব্ৰুগড়ৰ পৰা অকলে আহিম অকলে কেকটো আনিব নোৱাৰোঁ মই সেইটো কাৰণে কাৰোবাৰ এটাক লগ লৈ পিনি লেঙিৰ পৰা কেকটো আনিব লাগিব তো ভাগিনটোক ছাৰপ্ৰাইজ দিম সি এতিয়া গৈছে আইথানলৈ আইতাকৰ লগত ফুৰিবলৈ গৈছে তো সি নাজানে মানে আজি পাৰ্টি বা ছাৰপ্ৰাইজ দিম বুলি তো এতিয়া আমি দুটা ধুনীয়াকৈ ওলাই যাওঁ তো আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক কি ছাৰপ্ৰাইজ দিম ন তাক এনেই সৰু সুৰাকৈ দিম আৰু কিবা দি তো বৰ্তমান আহি পিনি লেঙিটো পাইছোঁ ইয়াত লেঙি দিব তেলটো ভৰাই লওঁ তাৰপিছত ডিব্ৰুগড়ত লগ পামগৈ আকৌ গৈ পিনি তেলটো ফাৰ্ষ্ট টাইম ভৰাই লওঁ আহি পিনি পাই গ'লোঁ সেই হোটেল লিটল পেলেচ অকণমান নামটো মাতিবলৈ অকণমান সজাগত লাগে এইটো নামটো চাই লওক আপোনালোকে ডিব্ৰুগড় হয় আপোনাৰ ফুলবাগানৰ পৰা লেফ্ট চাইডে ল'লে পায় ধুনীয়াকৈ এতিয়া আমি হোটেল ভিতৰলৈ সোমাই যাওঁ অকণমান এই কইনা ৰৈ আছে অ' মাই গড তো এতিয়া আমি থাৰ্ড ফ্ল'ৰলৈ গৈ আছোঁ লিফ্টত মানে আৰু অলপ পাছতে পাবগৈ আৰু फर्स्ट अभी बाकी है और 2 फ्लोर अभी 1 फ्लोर बाद में करते रहना हम लोग को पहुंचे तो फाइनली वीडियो पाई गलो তাৰপিছতে আমাৰ সব ৰেডি হৈ আছে ধুনীয়াকৈ ভিতৰত মিউজিক চিউজিক ধুনীয়া বাজি আছে অকণমান সেইকাৰণে দৌৰলৈ আহি দিছোঁ মই ইমান ধুনীয়াকৈ সজাই আছে ভিতৰত মই ইয়াত অকণমানতে থাকিম আৰু অকণমানতে পাছতে যামগৈ আৰু এতিয়া ফাইনেলি বিয়া ভৱনৰ মাজত এণ্টাৰ কৰিলোঁ একদম মানে ইয়াৰ ফটো ছেশ্যনৰ কাৰণে পূৰা ধুনীয়াকৈ সজাই থৈ দিয়া আছে মই বিয়াখন অকণমান দেখাই যাম বুলি ভাবিছোঁ মানে তাৰপিছত যামগৈ আৰু অকণমান দেৰি পাছতে তাৰপিছত এইটো চাইডে আপোনাৰ আজি মানে বিয়া নহয় একচুৱেলি আজি অকল মিউজিক পাৰ্টি চলিব বহি চাবলৈ মিউজিক ধুনীয়াকৈ চেয়াৰ ৰেডি কৰি থৈছে তাৰপিছত এইফালে কিবা কিবি গান শুনি কিবা খাবলৈ এইবোৰ চব ধুনীয়াকৈ ইয়াত ৰেডি কৰিছে লাহে লাহে এটা দুটাকৈ তাৰপিছত আছে আপোনাৰ এইফালে ফটো ছেশ্যনৰ কাৰণে ইয়াত গান গাব ষ্টেজ বনাই থকা আছে তাৰপিছত এইফালে কেমেৰামেন আমাৰ ৰেডি গোটেইখিনি ধুনীয়াকৈ ৰেডি কৰি থকা আছে মই তাকে অকণমান আপোনালোকক দেখাই দিম বুলি ভাবিলোঁ তাৰপিছত ইয়াত অকণমানতে থাকিম আৰু অকণমান থাকিম অকণমান তাৰপিছত যামগৈ মানে যিহেতু আমাৰ ভাগিনৰ আজি বাৰ্থডে তো ভাগিনক উইচ কৰিব লাগিব সেইটো কাৰণে সি মানে এতিয়া আইতাকৰ লগতো ফুৰিবলৈ গৈছে আপোনালোকক ক'লোৱে তো এতিয়া ইয়াতে অকণমান ফটো চটো মাৰোঁ আৰু তাৰ ফটো চটো মাৰি পিনি যামগৈ আৰু তাৰ পাছৰখিনি দেখাই আছোঁ ভিডিঅ'টো চাই থাকক মই মানে ঘৰলৈ যাওঁগৈ বিয়াখনৰ পৰা তাৰপিছত ই থাকিব ধুনীয়াকৈ বিয়া অকণমানতে এনজয় কৰিব তাৰপিছত মই অকণমানতে বহিলোঁ কফি চফি খালোঁ মজাকৈ এতিয়া মই ঘৰ যাওঁগৈ তাৰপিছত কালিতে লগ পাম আপোনালোকে তেতিয়ালৈকে ঘৰত গৈ পিনি এতিয়া যাওঁতে ৰাস্তাটো দেখাই নাথাকোঁ চিনেমেটিক ফাইনেলি আহি পিনি কান্দিঘাট পাৰ হৈছোঁ এতিয়া অকণমান গাটো চেঁচা লাগিছে মানে আচলতে কি হয় এতিয়া গৰম দিনটো লাহে লাহে আহিছেতো মাহটো গ'লে যিহেতু মেজি চেজি জ্বলাই পিনি তো মানে টাউনৰ ফালে গ'লে মানে একদম এনেকুৱা গৰম লাগে নহয় এতিয়া 5 চালি পামগৈ এতিয়া আমাৰ নিজৰ এৰিয়াটো লাহে লাহে পাইছোঁ যে সেইকাৰণে অকণমান চেঁচা লাগিছে মানে টাউনৰ এৰিয়াত থাকিলে মানে বহুত গৰম লাগে মানে তো এতিয়া যাম অকণমান দেৰি এতিয়া যাক চিৰপক হ'লে যাম গৈ পিনি চিৰপক লগ পাম তাৰপিছত চিৰপক লৈ পিনি আমি দুটাই ধুনীয়াকৈ কেক আনিব যাম কেকটো আনি পিনি তাৰপিছত আমাৰ ভাগিনক ছাৰপ্ৰাইজটো দিব লাগিব ভাগিন ইমান দেৰি পালেহি নে নাপোৱা জানো আইথানলৈ গৈছিলে আইতাকৰ লগত উঠনিৰ পৰা আপোনালোকক ক'লোৱেই তো এতিয়া সিদ্ধাৰ্থ তাত ডিব্ৰুগড়ত থৈ আহিলোঁ তাক মই এতিয়া আমি চিৰপে মই ধুনীয়াকৈ বাৰ্থডে খাবলৈ যাম সিদ্ধাৰ্থৰ বাৰ্থডে খাব যাব নোৱাৰিব মানে কাৰণ কেলৈ তাৰ বিয়া আছে তাৰ বিয়া নাই মানে তাৰ বিয়া পাতিব টাইম আছে তো সি বিয়া মানে বিয়াত কাম লাগি আছে মানে হেৰিয়ৰ কেমেৰা তাৰপিছত এতিয়া আমি চিৰপে মই আজি বাৰ্থডে খাবলৈ যাম মোৰ ভাগিনক তো লগ পাই আছোঁ আগত চিৰপৰ লগতে তাৰপিছত চিৰপৰ ঘৰত গৈ পিনি অকণমান ৰমা তাৰ পাছতে দেখাই আছোঁ আপোনালোকক ফাইনেলি এতিয়া চিৰপৰ ঘৰৰ পৰা ধুনীয়াকৈ ওলাই আহিলোঁ এই চিৰপে মই পিনি অকণমান ধুনীয়াকৈ বহিলোঁ মানে আমি দুটা কালি প্ৰগ্ৰেম চালকে মজা আজি ভিডিঅ'টো পাব্লিক কৰিলোঁ এই লাহেকৈ পাব্লিক কৰিব দিয়া চাব আমাৰ দুটা ভিডিঅ'টো ধুনীয়াকৈ এতিয়া আমি মানে ভাগিনটো নেপায় কেলৈ মোৰতো একেটা জেগাতে পিন্ধাম না কেছ নাই হয় নাই ভিডিঅ'টোৰ প্ৰতি মেইন
আমাৰ ৰাইজে ধুনীয়াকৈ ছাপোৰ্ট কৰি থাকিব তাৰপিছত এতিয়া আমি ভাগিনটোৰ কাৰণে ধুনীয়াকৈ কেক ল'বলৈ গৈ আছোঁ মানে লেঙেট পামতে বাউণ্ডেৰী পাম চাই লগে টিকলা মিকলা কেক এটা লৈ লওঁ আৰু ভাগিনটোৰ কাৰণে ভাগিনটো টিকলা কেকটো টিকলা এটা লৈ লওঁ আৰু উপায় নাই মোমায়েকৰ হাতত পইচা নাই যে সেইকাৰণে উপায় নাই আৰু এতিয়া আমি গৈ আছোঁ বৰ্তমান কেক ল'বলৈ কেক লোৱা দোকানত দেখাই আছোঁ আপোনালোকক সেই পিনি বাউণ্ডেৰী পাই গ'লোহি এতিয়া আমি যাম কেকৰ দোকানলৈ আপোনালোকক ধুনীয়াকৈ কেকৰ দোকানত গৈ পিনি দেখামগৈ কোনটো কেক ল'লোঁ মানে এতিয়া কেকৰ দোকান যাম ধুনীয়াকৈ গৈ পিনি আহি পিনি ৰখি লৈছোঁ অকণমান পুৰা ধূলি খাই আহিলোঁ অকল ধূলি হৈ গৈছে মানে সোমালোহি আহি পিনি এতিয়া কেক চাই আছোঁ মানে কেকটো আনিব গৈছে দাদা এইটো কেকটো আনিলে কেকটো আমি চাই লওঁ এতিয়া বৰ্তমান অলপ ধুনীয়া ছোৱালী লাগিছে দেখোন তেতিয়া কেকটো এইটো চাই ল'লোঁ ধুনীয়াকৈ এতিয়া কেক অলপ কথা পাতি লওঁ তাৰপিছত আপোনালোকক পাতি আছোঁ অলপ কথা এখনৰ দোকানৰ কেকটো মানে অকণমান দাম দৰ নিমিলিলে তই বেলেগ এখন দোকান গৈছোঁ মানে ইমান দাম কৰিছে এখন এনেই দামটো লৈছে নেক্সট দোকানখন আহিছোঁ নেক্সট দোকান দেখাই আছোঁ কেকটো ফাইনেলি हम लोगों को केक पसंद आ गया এয়া দাদা কেকটোত নাম লিখি আছে পুৰা অংকুৰ নাম লিখিছে মানে আমাৰ ভাগিনটোৰ নাম অংকুৰ হয় তো এতিয়া মানে নামটো সুধি লৈছিলোঁ অকণ মোমাইকে এইবোৰ পাহৰে অকণ নে কি এতিয়া ধুনীয়াকৈ কেকটো লৈ পিনি তাৰপিছত দুইটা কফি একাপ খাম আৰু তো এই দাদা দোকানখন আহিব আগতেও ইয়াৰ পৰাই কেক নিম মানে আমি আগতে তো ইয়াৰ চাগে এইটো কেকো ইয়াৰ পৰাই নিছোঁহি আপোনালোকে আগৰ ভিডিঅ'টো দেখিছে এইখনৰ পৰাই কেক নিওঁ সেইকাৰণে এখনলৈ সোমালোহি আহি পিনি নেক্সট আহি পিনি এনেকৈ সেইখন এনেই চাইছিলোঁ অকণমান আগত আৰু কিনো অকণ বেলেগ ক'তকৈ বেলেগ দেখাই নাই সেইকাৰণে চাইছিলোঁ আকৌ তো এতিয়া ইয়াৰ পৰা কেকটো নি ল'ম তাৰপিছত কফি একাপ খাই লওঁ তাৰপিছত আকৌ আগলৈ কণ্টিনিউ কৰি আছোঁ ভিডিঅ'টো তো কেকটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব ধুনীয়াকৈ দেখাই দিছোঁ ওপৰৰ পৰা অংকুৰ ভাগিনটোৰ নাম কেনেকুৱা লাগিছে কমেণ্টত জনাব এনেই আজি সৰুৱা বুলি এনেই ভাগিনটো বাৰ্থডে যে সেইকাৰণে মানে সৰু ব্লগ এটা বনাওঁ বুলি ভাবিলোঁ আৰু তো দেখাই আছেগৈ ভাগিনটোক আমাক এতিয়া কেকটো ল'লোঁ ধুনীয়াকৈ পেকিং চেকিং হৈ গ'ল তো দাদাৰ ফালৰ পৰা কেকটো লোৱা দেখি কফি দোকান আমাক ফ্ৰীকৈ দিছে ধুনীয়াকৈ তো দাদা দোকানৰ পৰা মানে সদায় কেকটো নিওঁ মানে তো ইয়াত আৰু এজন দাদা আছে আজি এজন দাদা আছে মানে এজন দাদা নাই তো ইয়াত ধুনীয়াকৈ কফি দোকান দিছে তাৰপিছত এইফালে দুটা লৈ দিছোঁ ধুনীয়াকৈ ৰোল কেক তো খাই লৈ দুটা তাৰপিছত আকৌ লগ পাই আছোঁ ফাইনেলি পাই গ'লোহি আহি পিনি আমাৰ ভাগিনটোৰ ঘৰ আহি পিনি হেপী বাৰ্থডে বুলি তুমি ক তুমি মানে আশীৰ্বাদ দিয়ক চবে হেপী বাৰ্থডে বুলি লিখিব আমাৰ ভাগিনটো আজি বাৰ্থডে হয় কমেণ্টত চবে হেপী বাৰ্থডে ভাগিন বুলি লিখিব ধুনীয়াকৈ কাৰণ কেলৈ আপোনালোকে চবে তই মোমায়েক হয় ইয়াৰ তকৈ দে মোমাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই আকৌ ছাবস্ক্ৰাইব কৰি দিব দেই আকৌ অঁ কৰি দিব চবে ছাবস্ক্ৰাইব কৰি দিব কমেণ্টত চবে হেপী বাৰ্থডে ভাগিন বুলি লিখি দিব ধুনীয়াকৈ ভাল লাগিব তো এয়া আমাৰ অকণমান দেৰি পাছত ধুনীয়াকৈ কেকটো কাটিম আৰু তো এতিয়া মানুহ চানুহবোৰ আহিব লাহেকৈ কেকটো কাটি লৈ পিনি ধুনীয়াকৈ আগলৈ চাই থাকক ভিডিঅ'টো এতিয়া ইমান আকৌ বেগত বহি লওঁ বাহিৰত বহি পিনি এতিয়া একদম মোনা চোনা লগাইছোঁ আগফালে একডাল মোনা এটা লৈ লৈছোঁ তাৰপিছত এতিয়া মানে আমি ব্ৰইলাৰ আনিব যাওঁ এতিয়া ব্ৰইলাৰটো খাবলৈ সোনটা কেকটো খালে কেনেকৈ বাৰ্থডে হ'ব হয় নাই তেতিয়া ধুনীয়াকৈ বাৰ্থডেৰ কাৰণে এই পোৱালিকেইটা কান্দি কান্দি মৰিব মাকজনীক যদি মাৰি পেলাই দিয়া হয় ইমান নিষ্ঠুৰ হ'লে বেয়া লাগিব হেলিখাটো খালোঁ এতিয়া ধুনীয়াকৈ ব্ৰইলাৰটো আনিমগৈ তাৰপিছত ব্ৰইলাৰ একদম পিচ খাব লাগিব তাৰপিছত ইয়াৰ এই লোকেল হাঁহ এটা গিয়াব লাগিব একে মায়ে গিয়া লৈ যাওঁগৈ নি শুনাৰ ভাবি পিনি তাৰপিছত এতিয়া ব্ৰইলাৰটো আনোগৈ আৰু ব্ৰইলাৰটো আনি পিনি তাৰপিছতে কেকটো কাটিম তাৰপিছত অকণমান দেৰি ৱেইট কৰোঁ অকণমান দেৰি আৰু তাৰপিছতে জাষ্ট 2 hour later এনেকৈ আহিব কোনফালে তাৰপিছতে আৰু খাচা কেক কাটিম এয়া ব্ৰইলাৰ পূৰা ৱেইট হৈ আছে মজাকৈ কেই কেজি হৈছে 2 কেজি 300 2 কেজি 350টো এনেই কমাই দিছোঁ আৰু হেৰিয়ৰ কাৰণে বেগটোৰ কাৰণে তাত ব্ৰইলাৰ মানে একদম অগুৰি পানী বহিলোঁ এতিয়া ধুনীয়াকৈ ইয়াত ব্ৰইলাৰ কেইটামান টাউকে আছে আৰু বিকি এইফালে গাড়ী খাৰা হৈ আছে দেখিছেনে চাপ্লাই দি থকা হয় ভিতৰতো আছে গাড়ী তো ধুনীয়াকৈ এতিয়া ব্ৰইলাৰটো লৈ যাওঁ তাৰপিছত দেখাই আছোঁ হেপী বাৰ্থডে টু ইউ খটাখু ধুনীয়াকৈ কাট কেকৰ দাম উচুল কৰিব লাগিব কেকৰ দাম উচুল কৰিব লাগিব দেই হেপী বাৰ্থডে খটাখু Thanh rồi đấy. Mau đi phanh hả? Đấy. À con. Bút thôi hả? Bút thôi hả? Mau ra. Rồi, thằng kia này. Rồi, cái lên đây là đi con. Con. Bút lấy không con? Có mà lấy là tụi mình lấy cái này này.
চাং ক'ত লাগিলে এই মমাইক বুলি অকণমান লাগিছে আৰু মই অকণমান লগালোঁ আৰু তাৰপিছতে হেপী বাৰ্থডে খতম আৰু আজি ভিডিঅ'টো খতম দিম ইমানতে দেই বাই বাই গুড নাইট হেপী বাৰ্থডে টু ইউ মি আহি আছে এপ্ৰিলত